সিনিয়ৰ আৰু আমাৰ জুনিয়ৰ আৰু ফ্ৰেণ্ড সকলো জাৰ্নেলিষ্টসকলক মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে আমাৰ প্ৰত্যেকটো চেনেলৰ স্বত্বাধিকাৰ চিফ এডিটৰ আৰু গোটেই টিমলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আজিৰ এই প্ৰেছ মিটৰ দ্বাৰা আমি বিটিআৰ চৰকাৰৰ তৰফৰ পৰা বিটিআৰবাসী সকলো ৰাইজলৈ সকলো জনগণলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। বিটিআৰ অঞ্চলৰ সকলো ৰাইজৰ হৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ সকলো ৰাইজলৈ আমি ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ, ৰংজালী বৈশাগুৰ শুভেচ্ছা জনাইছোঁ আৰু বিটিআৰবাসীৰ হৈ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈও আমি ৰঙালী বিহু আৰু ৰংজালী বৈশাগুৰ শুভেচ্ছা জনাইছোঁ। আজি কিছুমান ইম্পৰ্টেণ্ট কথাক লৈ পেলাই প্ৰেছ মিটটো আয়োজন কৰিছোঁ। কিছুমান খুব ইম্পৰ্টেণ্ট ডিক্লাৰেশ্যন আছে আৰু কিছুমান কথা অলপ স্পষ্টীকৰণ কৰিব লগা আছে। যোৱা বিহুৰ আগৰ সময়ত এমাহ দুমাহ ধৰি আমাৰ ওপৰত কিছুমান এলিগেশ্যন মিছা কথা ৰাইজৰ আগত প্ৰচাৰ কৰি আছে। এই কথাবিলাক অলপ মই স্পষ্টীকৰণ কৰিব বিচাৰিছোঁ। প্ৰথমতে মই ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। আমি 2020 চনত শান্তি চুক্তি কৰাৰ পিছত এই চুক্তিৰ বিভিন্ন ক্লজবিলাক ৰূপায়ণ কৰাৰ কাৰণে সঘনে চৰকাৰৰ লগত আলোচনা কৰি আছোঁ, ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত আৰু বহুতখিনি ইম্পৰ্টেণ্ট ক্লজ ইতিমধ্যে ইমপ্লিমেণ্ট হৈ গ'ল আৰু কিছুমান ক্লজ চলি আছে ইমপ্লিমেণ্টেশ্যনটো। কিন্তু ইয়াৰ ভিতৰতে NDFB-সকল যিসকলে বহুত দশকৰ পৰা দশক ধৰি নিজৰ অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিছিলে, সেই সকলৰ ওপৰত ৰুজু হোৱা বহুতখিনি কেছ আছিলে যিবিলাক নন হাইনিয়াছ ক্ৰাইম আমাৰ লোকেল থানাবিলাকত আছিলে, লোকেল কোৰ্টত আছিলে। এই নন হাইনিয়াছ ক্ৰাইমবিলাক আগতে চব কেছবিলাক ডিছপ'জ কৰা হ'ল, এইবিলাক মানে চব কেছবিলাক ফিনিছ কৰা হ'ল, কেছ নাই আৰু কিছুমান কেছ আমাৰ চুক্তিৰ আগতে যিটো আছিলে কনভিক্টেড আছিলে। এই কনভিক্টেড ডিক্লাৰেশ্যনত কিছুমান NDFB-ৰ শীৰ্ষ নেতা ৰঞ্জন দৈমাৰী ডাঙৰীয়া বা তেনেকুৱা কিছুমান আছে। সেই কেছটো চলি আছে, এতিয়া সুপ্ৰিম কোৰ্টত এই কেছটো চলি আছে। তাত আমি যিমান পাৰোঁ আমাৰ পৰা সহায় আমি আগবঢ়াই আছোঁ যাতে এই কেছটো ভালৰ ফালে বা কেছটো সলিউশ্যন কৰিব পৰা যায়, ইয়াৰ কাৰণে থ্ৰু জুডিচিয়াৰী প্ৰচেছ। ইয়াৰ পিছত আমাৰ 54 NDFB কেডাৰসকলে NIA কেছত আছিলে। টোটেল কেছৰ নাম্বাৰটো হ'ল 9টা, কিন্তু মানুহ আছে 54। এই 54জন NDFB কেডাৰ কাৰোবাৰ ট্ৰায়েল হৈছে, কাৰোবাৰ ট্ৰায়েল হোৱা নাই, চবেই জেলত আছে। সেই সকলৰ কেছটো NIA-ত চলি আছে। তো সেইকাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক NDFB-ৰ আমাৰ যিসকল প্ৰাক্তন নেতৃবৃন্দ, বিটিআৰ চৰকাৰ, এপছু চবেই মিলি আমি সঘনে অনুৰোধ কৰি আছিলোঁ যে এই NIA-ৰ পৰা কেছখিনি আনিব লাগে আৰু সেইটো ডিছপ'জ কৰাৰ কাৰণে বা ৰিজল্ভ কৰাৰ কাৰণে কাম কৰিব লাগে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা বছৰে এই কথাটো দিছিলে আৰু যোৱা বছৰে মানে 2024-তে ভাৰত চৰকাৰলৈ লিখিলে। আমি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক লগ কৰিলোঁ দুবাৰ তিনিবাৰ আৰু তেখেতক কথাটো ক'লোঁ। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই হোম ছেক্ৰেটাৰীক নিৰ্দেশ দিলে আৰু এই কেছবিলাক IB-ৰ পৰা হোম ছেক্ৰেটাৰীৰ পৰা চবে চালি জাৰি চাইছে আৰু এই কেছটো যোৱা 8/4 তাৰিখে যিটো 2025 মানে 8 এপ্ৰিল তাৰিখে ভাৰত চৰকাৰৰ যিটো নেকি আমাৰ NIA-ৰ তৰফৰ পৰা আমাৰ অসমৰ DGP-লৈ এই গোটেই কেছটো প্ৰেৰণ কৰিছে। মানে NIA কেছটো অসম চৰকাৰলৈ ৰিটাৰ্ণ দি দিলে। গতিকে এই 54জন যিখিনিয়ে আমাৰ জেলত আছিলে, যি কেছটো NIA-ৰ হাতত আছিলে, এই কেছখিনি অসম চৰকাৰক ৰিটাৰ্ণ কৰি দিলে
সকলো অনুৰোধ কৰা হিচাপে এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ অসম পুলিচ অসমৰ আমাৰ ইণ্টেলিজেন্স সকলো আৰু এই গোটেই সিস্টেমটো চাই পেলাই এই কেছখিনি ডিসপোজ কৰাৰ কাৰণে এই কেছখিনি ৰিজলভ কৰাৰ কাৰণে পদক্ষেপ হাতত লোৱা হ'ব গতিকে আমি বিচাৰিছিলোঁ যে চুক্তি হৈ গ'ল থ্ৰু প্ৰসেছ থ্ৰু সিস্টেম এটাৰ পিছত এটা সমস্যা সমাধান হ'ব লাগে আৰু আজি ৰঙালী বিহুৰ সময়ত মই আমাৰ সংগ্ৰামীসকলৰ যিসকলে সংগ্ৰামীসকলে সদায় চাই যে আমাৰ কিবা এটা সমস্যা সমাধান হোৱা নাই সেই সকলৰ কাৰণে সকাহ দিবৰ কাৰণে এই নিউজটো আনিছোঁ এই কথাটো কোৱা হৈছে পাব্লিকলি মই বহুত কথা পাব্লিকলি কোৱা নাই আগতো বহুত তেনেকুৱা কামবিলাক আমাৰ হৈ আছে কিন্তু মই পাব্লিকলি কোৱা নাই কিন্তু আজি কৈছোঁ যে এই 54 জন যিসকল জেলত আছে আৰু তেখেতসকলৰ পৰিয়ালবৰ্গ যিসকলে ভাবি আছে যে আমাৰ ল'ৰাটো আমি ঘূৰাই নাপাম নেকি বা কোনো ইয়াৰ ওপৰত কাম কৰা নাই নেকি মই তেখেতসকললৈ এই মেছেজটো দিব বিচাৰিছোঁ যে অসম চৰকাৰ বিটিআৰ চৰকাৰ প্ৰাক্তন এনডিপিৰ নেতৃবৃন্দ নিখিল বড়ো ছাত্ৰ সন্থা সবে কাম কৰি পেলাই আজি এই 9টা কেছ কিন্তু 54 জন 9টা কেছত যেটো আছে এই কেছটো ৰিটাৰ্ণ আনিব পৰা হ'ল এই কাৰণে মই গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ কম দিনৰ ভিতৰতে এই কেছখিনি আমি যেনেকৈ বিচাৰিছোঁ আমি সংগ্ৰামীসকলে চুক্তি কৰা সকলে যেনেকৈ বিচাৰিছে এই কেছটো সমাধান কৰা হ'ব তেনেকুৱা এটা আমি আশা ৰাখিছোঁ এই প্ৰচেছটো চলি আছে হিটো বাইপাছ কৰিব নোৱাৰে তথাপিতো আমি আশা ৰাখিম যে এটা সময়ত এই কেছৰ এটা ভাল মীমাংসা ওলাব আৰু তেখেত সকলো মুকলি আকাশত আহিব পাৰিব এই কথাটো মই আশা ৰাখিম এইটো মই এনডিপি ৰিলেটেড এটা কথা কোৱা হ'ল এটা সেম টাইম মই ক'ব বিচাৰিছোঁ যে এনডিপিৰ আমাৰ যিখিনি এক্স গ্ৰেচিয়া মাৰ্টিয়াৰৰ দিব লগা আছিলে ভেৰিফাইড লিষ্টৰ পৰা যিখিনি আছিলে কমপ্লিট দিয়া হ'ল ভেৰিফিকেশ্যন প্ৰচেছ আৰু চলি আছে যদি আৰু ভেৰিফাইড লিষ্ট আহিলে মাৰ্টিয়াৰক আমি আকৌ দিম কিন্তু বিএলটি আৰু এপছুৰ কিছুমান শীৰ্ষ নেতৃবৃন্দ যিবিলাক শ্বহীদ হৈছিলে বা সেই সময়ত যিসকল শ্বহীদ হৈছিলে ইয়াৰ বহুখিনি এক্স গ্ৰেচিয়া পোৱা নাই সেইটো ৰৈ গৈছে গতিকে সেই যিটো লিষ্ট এই লিষ্টটোকো আমি পুনৰ ভেৰিফাই কৰা আৰম্ভ কৰিছোঁ যাতে সেই সকল যিসকল শ্বহীদ জাতিৰ কাৰণে তেখেতসকলে প্ৰাণ আহুতি দিলে তেখেতসকলৰ পৰিয়ালবৰ্গলৈ অলপমান সকাহ পোৱাৰ নিচিনাকৈ আমি তেখেতসকলকো এক্সগ্ৰেচিয়া দিয়াৰ কামটো অতি শীঘ্ৰে আৰম্ভ কৰিম ফেজ ৱাইজত গতিকে এই কথাটোৱে মই আজি ডিক্লেয়াৰ কৰিছোঁ এতিয়া মই আমাৰ চৰকাৰখন আপোনালোকে সকলো জানে যে আমাৰ চৰকাৰখন 2020 চনৰ 15 ডিসেম্বৰত চৰকাৰটো ফৰ্ম হৈছিলে আৰু এই সময়ত বহুতখিনি চ্যালেঞ্জেছ আমি ফেস কৰিছিলোঁ চৰকাৰত বহি কি আমি চৰকাৰীভাৱে যিখিনি সহায় সহযোগিতা পাব লাগে ইভেন ইনসাইড দ্য অফিস আমি সেই সহায়খিনি কেতিয়াবা পোৱা নাছিলোঁ আউটসাইড দ্য অফিস আমি বহুতখিনি ৰেজিষ্টেন্স আমি ফেস কৰিব লগা হৈছিলে প্ৰথমতে আমি এক বছৰ কোভিডৰ কাৰণে কাম কৰিব পৰা নাছিলোঁ কোভিডত গোটেই ভাৰতবৰ্ষ গোটেই বিশ্বয়ে কোভিডৰ কাৰণে ডিসৰাপ্ট হৈ গৈছিলে তো আমাৰ বিটিআৰ অঞ্চলো আমি কোভিডৰ কাৰণে কাম কাজবিলাক বন্ধ ৰাখিব লগা হৈছিলে 1.5 বছৰ যোৱাৰ পিছত স্বাভাৱিক পৰিৱেশ ঘূৰি অহাৰ পিছত আমি লাহে লাহেকৈ 2022 পৰা কামবিলাক আৰম্ভ কৰিছিলোঁ আৰু সেইখিনি সময়ৰ পৰা আজিলৈকে যিখিনি এই সময়ৰ কমপ্লিটলি সিস্টেমেটিক ফেইলাৰ সিস্টেমৰ ফেইলাৰ আগৰ বিপিএফৰ চৰকাৰৰ যেটো কমপ্লিটলি ফেইলাৰ এই ফেইলাৰৰ লিগেসিটো লৈ প্লাই এই ফেইলাৰৰ যেটো পৰিৱেশটো লৈ প্লাই আমি চৰকাৰৰ বহিব লগা হৈছিল তেখেত সকলৰ লিগেলিসিটো টোটালি আনৰুলি সিস্টেম ফেইলাৰ আৰু সেই সময়ৰ হত্যা হিংসা ভাবুকি তেনেকা বহুত পৰিৱেশৰ মাজত আহি প্লাই আমি চৰকাৰত বহিছিলোঁ আৰু সেই সময়ত যেটো দেখা গৈছিল নিশ্চয়তা একো নাছিলে সব অনিশ্চয়তাই আছিল সেইখিনি সময়ত আমি ইলেক্টেড গভৰ্ণমেণ্ট হিচাপে আমি সকলো ইলেকশ্যনত জিকি আহি গভৰ্ণমেণ্ট আমি ফৰ্ম কৰিছিলোঁ আৰু ভাৰতৰ সংবিধানত যেটো আছে কি ইলেক্টেড গভৰ্ণমেণ্টক সব পাৱাৰখিনি দিয়া যায় আৰু সেই পাৱাৰখিনি আমি লৈছিলোঁ আৰু সেইখিনি পাৱাৰটো লৈ প্লাই আমি আমাৰ যেটো কাম কৰা কামটো আমি আৰম্ভ কৰিছিলোঁ তো এই কামটো আমি আৰম্ভ কৰিছিলোঁ আৰু আপোনালোকে দেখিছে কি আমি প্ৰথমতে পিস গ্ৰীণ আৰু স্মাৰ্ট বিটিআৰ এটা টাৰ্গেট ৰাখি প্লাই এটা আমাৰ
প্ৰিন্সিপাল হিচাপে লৈ পেলাই আমাৰ কামটো আমি আৰম্ভ কৰিছিলোঁ পিচ গ্ৰীণ আৰু স্মাৰ্ট BTR কাৰণ আমাৰ অঞ্চলটো এনেই মানে বহুত সেউজীয়া হয় নেচাৰেলি ভেৰি ৰিচ হয় কিন্তু বিভিন্ন কাৰণত আমাৰ জংঘলবিলাক ধ্বংস কৰা হ'ল ফৰেষ্টবিলাক ডেষ্ট্ৰয় কৰা হ'ল ৱাইল্ড লাইফবিলাক ডেষ্ট্ৰয় কৰা হ'ল আৰু এই গোটেই পৰিৱেশটো আমাৰ অনাগত দিনত আমাক বহুত ক্ষতি কৰিব গতিকে যেহেতু আমাৰ সংঘৰ্ষ পাৰ্টটো সমাপ্ত হ'ল নিৰ্মাণৰ পাৰ্ট আহিল নিৰ্মাণৰ পাৰ্ট আৰম্ভ কৰাৰ লগে লগে আমি এই কথাটো ঠিক কৰি ল'লোঁ কি আমি বড়োলেণ্ডখন পুনৰ সেউজীয়া কৰিব লাগিব যিখিনি ধ্বংস হৈছে এইখিনি পুনৰ নিৰ্মাণ কৰিব লাগিব সেইকাৰণে বড়োলেণ্ডটো আমি গ্ৰীণ বড়োলেণ্ড এটা মিছন ল'লোঁ আৰু গ্ৰীণ বড়োলেণ্ড মিছনৰ দ্বাৰা আপোনালোকে দেখিলে কম সময়ৰ ভিতৰতে আমি চৰকাৰ গঠন কৰাৰ প্ৰায় 2 বছৰতে আমি এটা ৰায়মানা নেশ্যনেল পাৰ্কটো আকৌ আমি উদ্ধাৰ কৰিব পাৰিছোঁ তাৰ 1 বছৰ পিছত অৰ্থাৎ যোৱা বছৰ আমি এগেইন চিকনা জহলাও নেশ্যনেল পাৰ্ক আৰু এটা আমি ডিক্লেয়াৰ কৰিলোঁ ইয়াৰ বাহিৰে বিভিন্ন যিবিলাক ডিফৰেষ্টেশ্যন হৈছে জংঘল ধ্বংস হৈছে এই অঞ্চলবিলাকত আকৌ জংঘলটো ৰিজেনেৰেট কৰাৰ কাৰণে গছ গছনি ৰোৱা প্ৰটেকশ্যন দিয়া এই কামবিলাক আৰম্ভ কৰিছোঁ গতিকে লাহে লাহেকৈ আমাৰ গভৰ্ণমেণ্ট স্কিমবিলাকতো আমি কৰিছোঁ কোনোবা যদি কনষ্ট্ৰাকশ্যন কৰে তাত 100ডাল গছ ৰুবই লাগিব গতিকে বড়োলেণ্ডটো আমি সেউজ বড়োলেণ্ডৰ কাৰণে আমি কাম কৰিলোঁ আৰু বড়োলেণ্ড গ্ৰীণ মিছনৰ এটা আমি আৰম্ভ কৰি দিলোঁ কাৰণ গ্লোবেল ৱাৰ্মিংটো এতিয়া বিশ্বত এটা চৰ্চিত এটা বিষয় তাপ উষ্ণতাটো যিটো বাঢ়ি আছে হিটটো যিহেতু বাঢ়ি আছে গ্লেচিয়াৰটো গলি আছে চবে জানে তো এই কথাটো লৈ বড়োলেণ্ডতো আমি আমাৰ যদিও বড়োলেণ্ডখন সেউজীয়া আমি চুপ থাকিব নোৱাৰোঁ বিশ্বৰ মানৱ জাতিৰ কাৰণে কাম কৰিব লাগিব সেইকাৰণে গ্ৰীণ বড়োলেণ্ড মিছনত আমি 3টা কথা ৰাখিছোঁ আৰু 2% বড়োলেণ্ডৰ আমাৰ টোটেল বাজেটৰ 2% গ্ৰীণ বড়োলেণ্ড মিছনত ৰাখিছোঁ কাৰণ প্ৰকৃতিটো যদি নাথাকে মানুহ ক'ত থাকিব আৰু সেইকাৰণে গছ ৰোৱাটো এটা আমি টাৰ্গেট লৈছোঁ পানীটো প্ৰিজাৰ্ভ কৰা আমাৰ যিটো ৱাটাৰ যিটো কনজাৰ্ভেশ্যন ৱাটাৰ প্ৰিজাৰ্ভ কৰাৰ কামটো আমি আৰম্ভ কৰিছোঁ আৰু প্লাষ্টিক ইউজ যিয়ে নেকি ছিংগল ইউজ প্লাষ্টিকবিলাক আমাৰ মাটিটো পলুটেড কৰে পানীটো পলুটেড কৰে জ্বলাই দিলে বায়ুটো পলুটেড কৰে তো সেইকাৰণে ছিংগল ইউজ প্লাষ্টিকবিলাক লাহে লাহেকৈ গুচোৱাৰ কাৰণে এটা ডাঙৰ মিছন আৰম্ভ কৰিছোঁ আৰু ইয়াৰ লগতে আমি প্লাষ্টিকৰ অল্টাৰনেটিভ য'ত আমাক বেগ হিচাপে আমি ইউজ কৰোঁ বেলেগ বেলেগ কামত ইউজ কৰোঁ প্লাষ্টিকৰ অল্টাৰনেটিভ কামো আমি অলৰেডি আৰম্ভ কৰিছোঁ গ্ৰীণ বড়োলেণ্ড মিছনত পিচ মিছনত আমি অলৰেডি বড়োলেণ্ড হেপিনেছ মিছন আমি আৰম্ভ কৰিছোঁ আৰু বড়োলেণ্ড হেপিনেছ মিছনৰ লগতে আমি কমিউনিটি হেপিনেছ প্ৰগ্ৰামটো আমি আৰম্ভ কৰিছোঁ কাৰণ আমি ৰাস্তা বনাম দলং বনাম চব বনাম কিন্তু মানুহখিনি যদি সুখী নহয় মানুহখিনি যদি শান্তিত থাকিব নোৱাৰে এই সমাজখন কেতিয়াও আগুৱাই যাব নোৱাৰিব ডেভেলপমেণ্টৰ ফাৰ্ষ্ট ইণ্ডিকেটৰটো হ'ল পিচ গোটেই বিশ্বত এটা চৰ্চা হৈছে য'ত শান্তি আছে তাত ডেভেলপমেণ্ট হ'ব গতিকে পিচটো আমাৰ সবচে প্ৰায়ৰিটি আছিলে এইটো UPPL আৰু যিটো BJP মডেল অফ মানে পলিটিক্স বড়োলেণ্ডত আমাৰ মডেলটো আছিলে ফাৰ্ষ্ট প্ৰায়ৰিটিটো আছিলে আমাৰ মডেলত কামটো আছিলে যে পিচ শান্তিটো স্থাপন কৰিব লাগে গতিকে যোৱা 4টা বছৰত কোনো হিংসা নাই কোনো ঘৰ জ্বলাজ্বলি নাই কোনো ভয় ভাবুকি নাই বহুত ভালকৈ আমি পিচটো শান্তিটো ইষ্টাব্লিছ কৰিব পাৰিছোঁ 40 বছৰৰ পিছত প্ৰথমবাৰ একেলগে 5টা বছৰ হত্যা হিংসা জ্বলাজ্বলি হোৱা নাই বড়োলেণ্ডত সফলভাৱে আমাৰ মডেলত আমি পিচটো ইষ্টাব্লিছ কৰিব পাৰিছোঁ এতিয়া বড়োটাটো পাবলৈ সক্ষম হৈছোঁ আৰু আজিৰ তাৰিখত আমাৰ এই 5টা বছৰৰ চৰকাৰৰ সবচে সফলতা এইটো হৈছে শান্তি প্ৰতিষ্ঠা কৰা আৰু 17 বছৰৰ BPFৰ সবচে বিফলতা সেইটো হ'ল শান্তি প্ৰতিষ্ঠা কৰিব নোৱাৰা আৰু হিংসাটো সমাপ্ত কৰিব নোৱাৰা এই দুটাটো আজি ৰাইজে জল পটপট সকলো চকুৰ আগত দেখিবলৈ পাইছে স্মাৰ্ট BTR আগত BTRত যি সময়ত BTC চৰকাৰ চলি আছিলে ইয়াৰ অফিচবিলাক নিয়মিতভাৱে চলা নাছিলে অফিচাৰবিলাক ৰেগুলাৰ ডিউটি কৰা নাছিলে স্কিম প্ৰজেক্টবিলাক যেনেকৈ ইচ্ছা তেনেকৈ বনাইছিলে কিন্তু আজিৰ সময়ত BTRত তেনেকা নহয় ইয়াৰ এষ্টিমেট প্ৰপাৰ হ'ব লাগিব টেণ্ডাৰ প্ৰপাৰলি হ'ব লাগিব ৱৰ্ক অৰ্ডাৰ প্ৰপাৰলি পাব লাগিব আৰু সব কামটো সিস্টেমেটিকভাৱে হ'ব লাগিব আমি আজিৰ চৰকাৰখনে এইটো সফলভাৱে এই নতুন এটা লিগেসি আমি সেটআপ কৰিব পাৰিছোঁ যিটো নেকি গুড গভৰ্নেন্স বুলি কোৱা হয় আৰু তাত আমি স্মাৰ্ট বড়োলেণ্ডটো আনিছোঁ কাৰণ আজি গোটেই বিশ্বখনে ডিজিটাইজ হৈ গৈছে আমি পিছত থাকিব নোৱাৰোঁ
গতিকে আজি বড়োলেণ্ড ছেক্ৰেটাৰীয়ে অলৰেডি আমাৰ অফিচ আৰম্ভ হৈছে। আমি যেতিয়া ফ্লাড আৰু নেশ্যনেল কেলামিটি হৈছে আমি কণ্ট্ৰল ৰুম ছেটআপ কৰি সম্পূৰ্ণ বড়োলেণ্ডখন 5টা ডিষ্ট্ৰিক্টত আমি ছাৰ্ভিচ দিছোঁ। আমাৰ এতিয়া লাহে লাহেকৈ একদম ব্লকৰ পৰা ছেক্ৰেটাৰিয়েটলৈকে অহা ফাইনেন্সিয়েল ইয়াৰত আমি যিমান আমাৰ প্ৰজেক্ট এষ্টিমেট হয় এইবিলাক অনলাইন যোগেদি লোৱাৰ কাৰণে কাম আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ। বৈষম্যমুঠি ভূমিৰ বিভিন্ন ছাৰ্ভিচবিলাক আমি অনলাইন কৰিছোঁ, যিটো পাৰ্ট অফ দ্য স্মাৰ্ট মানে BTR মিছন। আমি বৈষম্যমুঠি 1 কৰিলোঁ 1.0, তাত আমি অলৰেডি 14টা ছাৰ্ভিচ অনলাইন যোগে আৰম্ভ কৰিলোঁ। যিমান ভূমিৰ নথি পত্ৰ আছে 100% ডিজিটাইজ কৰিলোঁ। বড়োলেণ্ড কাউন্সিল ইজ দ্য ফাৰ্ষ্ট কাউন্সিল এমং 10 কাউন্সিল অফ দ্য নৰ্থ ইষ্ট হু ডিজিটাইজ অল লেণ্ড ডকুমেণ্ট মানে উইদিন 1 year। আমি 1 বছৰৰ ভিতৰতে সব লেণ্ড ডকুমেণ্টটো আমি ডিজিটাইজ কৰিলোঁ। ইয়াৰ বাহিৰে বিভিন্ন কাম কাজবিলাক চিষ্টেমেটিকলি আমি কৰাটো আৰম্ভ কৰিছোঁ আৰু এইটো ফাষ্ট এণ্ড অন টাইম ছাৰ্ভিচ ডেলিভাৰীবিলাক আৰম্ভ কৰিছোঁ। ইয়াত মনিটৰিং চিষ্টেমটো আমি এক্টিভ কৰিছোঁ স্মাৰ্ট বড়োলেণ্ড কাৰণে। ফ্লেগশ্বিপ প্ৰগ্ৰামবিলাক টাইম টু টাইম মনিটৰিং কৰা, ইয়াৰ ওপৰত ৰিভিউ লোৱা চিষ্টেমবিলাক ঠিক কৰিছোঁ, যাৰ কাৰণে আজি মই ক'বলৈ পাই সুখী হৈছোঁ 200টা এছপিৰেশ্যনেল ডিষ্ট্ৰিক্টৰ ভিতৰত বাক্সা ডিষ্ট্ৰিক্টো আছিলে আৰু বাক্সা ডিষ্ট্ৰিক্টে এতিয়া যিটো পভাৰ্টি এলিভেশ্যন যিটো প্ৰগ্ৰাম ইয়াত ইণ্ডিয়াৰ টপ ডিষ্ট্ৰিক্টবিলাকৰ ভিতৰত এটা শাৰীত আহিব পাৰিছে, মানে পভাৰ্টি এলিভেশ্যনৰ ভিতৰত। আজি সেইকাৰণে এই স্মাৰ্ট BTR যিটো মিছন এইটো আমি 4 বছৰত ইষ্টাব্লিছো কৰিলোঁ, সফলো কৰি দেখালোঁ। এইটো হ'ল আমাৰ প্ৰথম স্মাৰ্ট গ্ৰীণ এণ্ড পিচফুল BTRৰ মূল মন্ত্ৰটো লৈ পেলাই আমি কাম আৰম্ভ কৰিছিলোঁ। মই কেইটামান ডিক্লাৰেশ্যন দিব বিচাৰিছোঁ যে আমাৰ বহুত এতিয়াও যদিও নাম্বাৰটো কম, মই একজেক্ট নাম্বাৰটো আজি ক'ব বিচৰা নাই, অলপ আৰু অথেণ্টিকেশ্যনৰ আছে। যিখিনি মাইগ্ৰেণ্ট ওমেন লেবাৰ্ছ আছে মানে কাম কৰিবলৈ ৱাৰ্কাৰ আছে, যিসকলে নিজৰ ঘৰ এৰি নিজৰ শিশুসকলক এৰি বাহিৰ জেগাত কাম কৰিবলৈ যায়, যিসকল মহিলা আছে, ফাৰ্ষ্ট প্ৰায়ৰিটিত আমি অহা ফাইনেন্সিয়েল ইয়াৰত সেই মহিলাসকলক লাইভলিহুড ছাপোৰ্ট দিবলৈ গৈ আছোঁ। আৰু ইয়াৰ কাৰণে 22-23-24 বাজেট ছেশ্যন হৈ যোৱাৰ পিছত আমাৰ ফাৰ্ষ্ট উইক অফ মে আমি লঞ্চ কৰিম এটা প্ৰগ্ৰাম মাইগ্ৰেণ্ট ওমেন লাইভলিহুড ছাপোৰ্ট প্ৰগ্ৰাম, যিটো মাইগ্ৰেণ্ট ৱাৰ্কাৰ ওমেন লাইভলিহুড ছাপোৰ্ট প্ৰগ্ৰাম, সেইটো আমি আৰম্ভ কৰিম। দ্বিতীয় কথা, বড়োলেণ্ড অঞ্চলটো চাইল্ড আৰু ওমেন ফ্ৰেণ্ডলি বুলি আমি ডিক্লেয়াৰ কৰিছিলোঁ যে বড়োলেণ্ড অঞ্চলত যেতিয়া আৰ্মি অপাৰেশ্যন হৈছিলে, আগতে হিংসা হৈছিলে, সেই সময়ত মহিলা আৰু শিশুসকলে বহুত কষ্ট পাইছে। সেই 30 বছৰত কষ্ট পোৱা শিশুবিলাকে হয়তো বহুতে ভাল শিক্ষা গ্ৰহণ কৰিব পৰা নাই, ভাল মানুহ হিচাপে নিজকে ভাল কেৰিয়াৰ লৈ ইষ্টাব্লিছ কৰিব পৰা নাই। গতিকে আজি শান্তি আহিল, আমি সেই পৰিৱেশটো চিৰদিনৰ কাৰণে দূৰ কৰিব বিচাৰিছোঁ, সেই ট্ৰমাৰ পৰা সেই চিন্তাৰ পৰা ওলাই আনিব বিচাৰিছোঁ। এই কাৰণে ৰিচেণ্টলি কিছুমান কেছ আহিছে টি গাৰ্ডেনবিলাকত, কিছুমান টি গাৰ্ডেনৰ অফিচ ষ্টাফৰ পৰা অলপমান হেৰেছমেণ্ট কৰে, তাত ছেক্সুৱেল হেৰেছমেণ্টো হ'ব পাৰে, বেলেগ হেৰেছমেণ্টো হ'ব পাৰে, তেনেকুৱা কিছুমান কেছ আহিছে। গতিকে বড়োলেণ্ডত 5টা ডিষ্ট্ৰিক্টত 5জন আমি PP এপইণ্ট কৰিবলৈ গৈ আছোঁ, পাব্লিক প্ৰচিকিউটৰ ডিষ্ট্ৰিক্ট কোৰ্টত, যিয়ে নেকি ফ্ৰী অফ কষ্ট আমাৰ বড়োলেণ্ডৰ কোনোবা এটা জিলাত, কোনোবা এটা ছাব ডিভিজন, কোনোবা এটা গাঁৱত যদি মহিলাৰ ওপৰত কিবা হেৰেছমেণ্ট হৈছে, অনলাইন এটা নাম্বাৰ থাকিব, হেল্পলাইন নাম্বাৰ, তাত ফোন কৰি পেলাই নিজৰ ডিষ্ট্ৰিক্টত PP তাত কেছটো দিব পাৰিব। আমাৰ তাত ৰিচেণ্টলি আহিছে যে কিছুমান টি গাৰ্ডেনত কিবা এটা ঘটনা হ'লে কোনোবা যিটো আমাৰ লেবাৰ কমিশ্যন আছে তেখেতসকলৰ লগত যিটো আছে আমাৰ টি গাৰ্ডেনৰ মানে অফিচাৰবিলাকে লগ লাগি কিছুমান জাষ্টিছ দিয়াৰ পৰা তেখেতসকলক ডিপ্ৰাইভ কৰে আৰু সেই কেছবিলাক ডাইভাৰ্ট কৰে। সেইটো যাতে কৰিব নোৱাৰে, আমাৰ প্ৰত্যেকজন মা, প্ৰত্যেকজন ভনী, প্ৰত্যেকজন বাইদেউ চাহ বাগানতে কাম কৰক বা ঘৰতে বা ক'ৰবাতে য'তে কি সমস্যা নহওক কিয়, যি অঞ্চলতে সমস্যা নহওক কিয়, ইয়াৰ পৰা যাতে সুৰক্ষা পাব পাৰে, ন্যায় পাব পাৰে। আমাৰ শিশুসকল যাতে চাইল্ড লেবাৰ, চাইল্ড ট্ৰাফিকিং, চাইল্ড এবিউজ যি সমস্যাতে নপৰক কিয়, তেখেতসকলক ফ্ৰী লিগেল এইডটো দিয়াৰ কাৰণে, আইনগতভাৱে তেখেতসকলক সহায় কৰাৰ কাৰণে আমি কাউন্সিল লেভেলত এটা PMU আমি গঠন কৰিম, কমিশ্যন এটা গঠন কৰিম আৰু সেই কমিশ্যনৰ দ্বাৰা টোটেলি 5টা ডিষ্ট্ৰিক্টত মানে কণ্ট্ৰল কৰা হ'ব আৰু এইটো
এইড যি লিগেল এইড ছাৰ্ভিচটো দিয়া হ'ব যাহাতে ইয়াতে মহিলা আৰু শিশুসকলে 100% সুৰক্ষিত হৈ থাকিব পাৰে। 1 জুনত হেল্পলাইন নাম্বাৰ লঞ্চ কৰা হ'ব। তাৰ পিছত 24/7 আমাৰ কণ্ট্ৰল ৰুমত মানুহ থাকিব আৰু সেই ডিষ্ট্ৰিক্টৰ যিটো প্ৰচিকিউটৰ তেখেতক পিপিক মানে এই কেছবিলাক দিয়া হ'ব। সেইটো এটা ডিক্লাৰেশ্যন মই ক'লোঁ। শেহতীয়াভাৱে আপোনালোকে দেখিছে যে যোৱা 30 ডিচেম্বৰ 2024 আমি কমিউনিটি ভিজন ডকুমেণ্ট ওলাইছিলোঁ আৰু এই সময়তে বহুত কথা কৈছে যে এইটো আমাৰ বৰ্তমানৰ চৰকাৰে ভোট ল'বলৈ জনগোষ্ঠীবিলাকক কিবা ভুৱা কথা কৈ এইবিলাক কৰিছে, কিন্তু কিতাপখন ভুৱা হ'ব নোৱাৰে। আৰু এই কিতাপখনত যি কথা লিখা আছে সেই কমিউনিটি এছপিৰেশ্যনৰ বেজত লিখা আছে, আকাংক্ষা কথাখিনি লিখা আছে। আৰু এই কাম বেলেগে কৰিব পৰা নাই বা কৰা নাই কোনো। আমি কিয় কৰিছোঁ যে বড়োলেণ্ডটো এটা আমি মডেল হোৱাটো বিচাৰিছোঁ য'ত থিয়ৰী অফ কো এক্সিষ্টেঞ্চ সহ বাসস্থানৰ যিটো থিয়ৰী ইয়াত মানুহখিনি আগবাঢ়ি যাব পাৰে। কোনোবা উপলব্ধি কৰিছে না কৰা নাই নাজানো। আমাৰ অঞ্চলত সঘনে হোৱা গোষ্ঠীগত সংঘৰ্ষৰ কাৰণে ভাতৃগত সংঘৰ্ষ হোৱাৰ কাৰণে বহুত জেনেৰেশ্যনৰ আমাৰ ক্ষতি হৈছে। আমি বিচৰা নাই যে অনাগত দিনত আকৌ তেনেকুৱা ক্ষতি হওক। আমাৰ মানুহবিলাকে উচিত যিটো শিক্ষা ভাল শিক্ষা বহুতে পোৱা নাই, হায়াৰ এডুকেশ্যন ইনষ্টিটিউট নাছিলে, পৰিৱেশ নাছিলে, বিভিন্ন কাৰণত আমি অৰ্ধ শিক্ষিত হৈ পেলাই আধাতে আমি শিক্ষাটো এৰি পেলাই সমাজৰ পৰিৱেশবিলাকো বহুতে বুজি নাপায়, যাৰ কাৰণে কিছুমান সুবিধাবাদী মানুহ আহি ৰাজনীতিক স্বাৰ্থৰ কাৰণে আমাৰ মাজত গোষ্ঠীগত সংঘৰ্ষ বিভিন্ন সংঘৰ্ষবিলাক সময়ে সময়ে উচুটনি দিয়ে আৰু আমি তাৰ বলি হৈ যাওঁ। গতিকে বড়োলেণ্ডত অহা 100 বছৰত যাতে মণিপুৰৰ নিচিনা কাণ্ড নহয়, জাতিগত গোষ্ঠীগত সংঘৰ্ষ নহয়, এই কথাটো লক্ষ্য ৰাখি প্ৰত্যেকটো কমিউনিটিয়ে যাতে গভৰ্ণমেণ্ট প্ৰচেছত পাৰ্টিচিপেশ্যন কৰিব পাৰে, প্ৰত্যেকটো কমিউনিটিয়ে যাতে গভৰ্ণমেণ্ট প্ৰচেছত শ্বেয়াৰ কৰিব পাৰে, তেখেতসকলে ৱেল এণ্ড দুখ সুখৰ কথাবিলাক শ্বেয়াৰ কৰিব পাৰে আৰু গভৰ্ণমেণ্টে কৰিব লগা কামখিনি যাতে টাইম টু টাইম কৰিব পাৰে। এই প্ৰচেছটো আগুৱাই লৈ যোৱাৰ কাৰণে মানুহে ৰাইজে ৰাজপথত ওলোৱাৰ আগতে, ৰাইজে নেশ্যনেল হাইৱেত আন্দোলন কৰিব অহাৰ আগতে, বন্ধ ব্লকেট কৰাৰ আগতে যাতে এটা গভৰ্ণমেণ্টৰ ছিষ্টেম থাকে যাত তেখেতসকলে ফাৰ্ষ্ট নক কৰি চাব পাৰে, ফাৰ্ষ্ট নক কৰিব পাৰে। গতিকে আজি কেন্দ্ৰীয় চৰকাৰত আপোনালোকে দেখিছে MHRD আছে, হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট মিনিষ্ট্ৰী এটা আছে। ৰাজ্য চৰকাৰত কোনো ৰাজ্যতে হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট মিনিষ্ট্ৰী নাই। ইয়াত WCD আছে, ইয়াত এডুকেশ্যন আছে, বেলেগ আছে। গতিকে আজি অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়া খুব দক্ষ হিচাপে, ইফিচিয়েণ্ট হিচাপে, ডাইনেমিক হিচাপে সকলো জনগোষ্ঠীক একেলগে লৈ আগবাঢ়ি যাব বিচাৰিছে। আজিৰ তাৰিখত এইটো এটা বেলেগ প্ৰতিচ্ছবি। আজিৰ পৰা 10, 15, 20 বছৰ আগত সকলো জনগোষ্ঠী ৰাজপথত ওলাই আহিছিলে। কাৰণটো কি আছিল? যিহেতু কোনো ডিপাৰ্টমেণ্ট নাই এই জনগোষ্ঠীক খবৰ ল'বলৈ। আগৰ মুখ্যমন্ত্ৰীসকলে এই কথাবিলাক যে উপলব্ধি কৰিব পৰা নাছিলে যে আমাৰ এই কমিউনিটিবিলাক যে আমাৰে খিলঞ্জীয়া মানুহ, আমাৰে ভূমিপুত্ৰ, তেখেতসকলৰ কিবা জেনুইন ইছ্যু থাকিব পাৰে, এই কথাবিলাক শুনিবলৈ সময় নেদাৰ কাৰণে ৰাজপথৰ আন্দোলনবিলাক বেছি হৈ আছিলে। আমি বিচাৰিছোঁ অনাগত দিনত আমি যিটো লেভেলত আজি ভাৰতবৰ্ষক বিকশিত ভাৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গঢ়িব বিচাৰিছে, তাত তেনেকুৱা ৰাজপথৰ আন্দোলন আৰু তেনেকুৱা ধৰণৰ যাতে আমাৰ মাজত অশান্তি বা ভাতৃঘাতী সংঘৰ্ষবিলাক আহিব নোৱাৰে বা নালাগে, ইয়াৰ কাৰণে আমি এই ফাইনেন্সিয়েল ইয়াৰতে আমাৰ বড়োলেণ্ড কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট এটা আমি নতুনকৈ ডিপাৰ্টমেণ্ট এটা সৃষ্টি কৰিবলৈ গৈ আছোঁ। এই ডিপাৰ্টমেণ্টটো আমাৰ নতুন ডিপাৰ্টমেণ্ট হ'ব, এজন EMA দায়িত্ব পাব আৰু সেই EMৰ দায়িত্ব হ'ব, এই ডিপাৰ্টমেণ্টৰ দায়িত্ব হ'ব আমাৰ বড়োলেণ্ডত বসবাস কৰা 26টা জনগোষ্ঠীৰ সমস্যাবিলাক টাইম টু টাইম তেখেতসকলে কথা পাতিব, ইয়াৰ ৰিপৰ্ট বনাব আৰু কোনটোবা সমস্যা আমি সমাধান কৰিব নোৱাৰোঁ সেইটো কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক পঠাই দিব। যিটো আমি সমাধান কৰিব সেইটো আমি কাউন্সিল লেভেলতে থ্ৰু ইছ্যু ডিছকাশ্যন আমি সমাধান কৰিম। গতিকে আজি বড়োলেণ্ডত আমি সকলো জাতি জনগোষ্ঠীয়ে আত্মমৰ্যাদা লৈ জীয়াই থাকিব পৰা, সকলো জাতি জনগোষ্ঠীয়ে নিজৰ আত্মসন্মান লৈ জীয়াই থাকিব পৰা এটা পৰিৱেশ গঢ়িব বিচাৰিছোঁ, যিটো নেকি 17 বছৰ BPF চৰকাৰৰ এই কথাবিলাক তেখেতসকলৰ চিন্তাৰ ভিতৰত অহা নাছিলে। তেখেতসকলে মানুহক ভয় ভাবুকি দেখাই, টকা পইচা দি, দাবী ধমকি দি পেলাই ৰাজনীতি কৰাৰ এটা নীতি কৰিছিলে। আমি সেই নীতিত যাব বিচৰা নাই। আমাৰ মডেল অফ পলিটিক্সত আমি সকলো জাতি জনগোষ্ঠীক সন্মান দি পেলাই, ৰেছপেক্ট কৰি পেলাই, তেখেতসকলৰ আশা আকাংক্ষাটো পূৰণ কৰি পেলাই যিমান পাৰোঁ আমি তেখেতসকলৰ লগত একেলগে আগবাঢ়ি যাব বিচাৰিছোঁ।
নেক্সট পইণ্ট মই ডিক্লেয়াৰ কৰিব বিচাৰিছোঁ যে সকলো কমিউনিটিকে আমি অলপ ফাণ্ড অৰ্থ অলপ মানে ছাপোৰ্ট দিব বিচাৰিছোঁ, ফাণ্ড প্ৰভাইড কৰিব বিচাৰিছোঁ। এই ফাণ্ডিংটো কিহৰ কাৰণে? আমাৰ ইয়াত 26টা জনগোষ্ঠী আছে যদিও কমচে কম আমাৰ 18টা 20টা জনগোষ্ঠীৰে নিজৰ নিজৰ ডাইলেক্ট আছে, যিটো নেকি তেখেতসকলে নিজৰ ঘৰত এই ভাষাবিলাক কয়, নিজৰ গাঁৱত এই ভাষাবিলাক কয়। তো এই নিজৰ গাঁৱত নিজৰ ঘৰত যি ভাষাবিলাক কয়, এই ভাষাবিলাক জীয়াই ৰখাৰ কাৰণে আমাৰ চৰকাৰখনে আমি তেখেতসকলৰ লেংগুৱেজ, কালচাৰ, লিটাৰেচাৰ আৰু ফেষ্টিভেল চেলিব্ৰেশ্যনৰ কাৰণে আমি কি কৰিব বিচাৰিছোঁ? তেখেতসকলক অলপ ফাণ্ড দিব বিচাৰিছোঁ। এই ফাণ্ডটো বহুত ডাঙৰ ফাণ্ড নহ'ব পাৰে, কিন্তু আমি দেখিছোঁ যে ছাপ'জ এটা জনগোষ্ঠীয়ে কিবা এটা ফেষ্টিভেল অবজাৰ্ভ কৰি আছে, এটা জনগোষ্ঠীয়ে কিবা এটা ভাল ৰিচাৰ্চ কৰিব বিচাৰিছে, কোনোবা এটা জনগোষ্ঠীয়ে VTRত নিজৰ কিবা এটা লিটাৰেচাৰ কিতাপ এটা বনাব বিচাৰিছে, কোনোবা জনগোষ্ঠীয়ে নিজৰ জনগোষ্ঠীৰ কাৰণে ইতিহাস এখন কিতাপ ছপাব বিচাৰিছে। চ' এই কথাবিলাক আমি কি কৰিব বিচাৰিছোঁ? তেখেতসকলক কমিউনিটি অৰ্গেনাইজেশ্যনৰ থ্ৰুৱেদি, জাতীয় সংগঠন বা তেখেতসকলৰ সাহিত্য সভাসকলৰ যোগেদি তেখেতসকলক অলপ ফাণ্ডিং কৰিব বিচাৰিছোঁ, যাহাতে 21 শতিকালৈকে যি ভাষা, যি সংস্কৃতি জীয়াই আছে, এই ভাষা সংস্কৃতি যাহাতে আহি থকা শতিকাটো জীয়াই থাকে আৰু আমাৰ যিটো ডাইভাৰ্চিটি এইটো যাহাতে আমি ৰক্ষা কৰিব পাৰোঁ, এই জনগোষ্ঠীবিলাকে যাহাতে কোনো আইডেণ্টিটি ক্ৰাইচিছত পৰিব নালাগে, সেই জনগোষ্ঠীবিলাকে যাহাতে কোনো পৰিচয় অস্তিত্বৰ তেখেতসকলে সংকটত ভুগিব নালাগে, এই কথাটো আজি আমি ডিক্লেয়াৰ কৰিছোঁ। ইয়াৰ লগতে নেক্সট ডিক্লেয়াৰ আছে, এই জনগোষ্ঠীবিলাকৰ নিজৰ নিজৰ ফেষ্টিভেল আছে। আমাৰ ইয়াত লিপিবদ্ধ হৈছে আৰু সেই কমিউনিটিবিলাকে নিজৰ নিজৰ ফেষ্টিভেল ইয়াতে কৈছে। ইয়াত ৰাভাসকলৰ গাংৰাজা ফেষ্টিভেল 2 ফেব্ৰুৱাৰী, নাথযোগীসকলৰ শ্বহীদ মনবীৰ নাথ স্মৃতি দিৱস, সূত্ৰধৰসকলৰ ডেথ এনিভাৰ্চেৰী অফ লেট তাৰু প্ৰসাদ সূত্ৰধৰ, এনেকুৱা কৰি পেলাই মদাইসকলৰ বৰমানী পূজা, গাৰোসকলৰ দমাচী, পুষ্ণা ৱাংগালা, SC সকলৰ চৰক পূজা, জলাসকলৰ জৰা সংকল্প দিৱস, বৰ্মন কছাৰীসকলৰ বুদাই মদাই পূজা, সান্থালীসকলৰ দাচাই পৰ্ব, তেখেতসকলে বাহা, ইৰক, জান্থাৰ, চৰাই এই ফেষ্টিভেলটো তেখেতসকলে কৈছে। গৰীয়াসকলে কৈছে গৰীয়া কালচাৰেল ডে, মাতৃ বাহ্যা দিৱস, কুৰুকসকলে কৈছে বীৰ বুধু ভগত বীৰ বাৰ্থ এনিভাৰ্চেৰী, দেশীসকলে কৈছে আলিমেজ ডে, কলিতাসকলে কৈছে প্ৰাগজ্যোতিষ দিৱস, তেনেকুৱা কৰি চৰণীয়াসকলৰ বাগোসাই উৎসৱ, কোচ ৰাজবংশীসকলৰ কাতি পূজা, উৰিয়াসকলৰ নোৱাখাই ফেষ্টিভেল, কেওটসকলৰ বীৰংগনা দিৱস, গোৰ্খাসকলৰ টিজ ফেষ্টিভেল, বৰ্মন মাণ্ডাইসকলৰ বুদাই মুদাই, এইটো ৰিপিট হৈছে। আমাৰ হাজংসকলৰ আছে বস্তু পূজা, তাৰপিছত আদিবাসীসকলৰ চুৱাৰা, গাই চান ফেষ্টিভেল, এনেকুৱাই কিছুমান ফেষ্টিভেল এনেকুৱা এটা দুটা কমিউনিটি ৰৈ গৈছে, তেখেতসকলে দিব। চ' এই কমিউনিটিবিলাকৰ যিসকলৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল চেলিব্ৰেশ্যন হোৱা কিছুমান ফেষ্টিভেলো আছে, এই কমিউনিটিৰ লগত লিংক আছে, কিন্তু কিছুমান ফেষ্টিভেল আছে যি ফেষ্টিভেলটো বহুত আপোন হয়, কিন্তু সেই ফেষ্টিভেলৰ কোনো ৰিকগনেশ্যন নহয়। তো সেইকাৰণে কাউন্সিল লেভেলত আমি সেই ফেষ্টিভেলবিলাক আমাৰ কেলেণ্ডাৰত আনিব বিচাৰিছোঁ, যাতে সেই কমিউনিটিবিলাকে নিজৰ নিজৰ এটা ফেষ্টিভেলটো তেখেতসকলে কাউন্সিল লেভেলত ভালকৈ চেলিব্ৰেট কৰিব পাৰে আৰু তেখেতসকলৰ কমিউনিটিৰ যিটো কালচাৰ সেইটো প্ৰিজাৰ্ভ কৰিব পাৰে। এইটো এটা পইণ্ট মানে কমিউনিটি ফেষ্টিভেল। ইয়াৰ পিছত আহিছে নেক্সটটো হ'ল কমিউনিটি মিউজিয়াম। বড়োলেণ্ডত আমি সকলোতকৈ বৃহৎ এটা মিউজিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছোঁ, সেইটো হ'ল কমিউনিটি মিউজিয়াম। মানে এই 26টা জনগোষ্ঠীৰ চিৰাং ডিষ্ট্ৰিক্টৰ আমি এটা ঠাইত একেলগে আমি 26টা জনগোষ্ঠীৰ মিউজিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। তাত সকলো জনগোষ্ঠীৰ নিজৰ সাজ পোছাকৰ পৰা লৈ পেলাই সেই জনগোষ্ঠীৰ ইতিহাসিক বা এন্থ্ৰপ'লজিকেল বা তেখেতসকলৰ কালচাৰেল লেংগুৱেজ কি আছে, এই গোটেই তেখেতসকলৰ হিষ্ট্ৰিক কিবা এটা এলিমেণ্টছ আছে বা ভাষিক কিবা এটা আছে, এই গোটেইখিনি আনি পেলাই তাতে প্ৰিজাৰ্ভ কৰিব পাৰিব আৰু সেইটো গভৰ্ণমেণ্টৰ দ্বাৰা প্ৰচলন হ'ব
গভৰ্ণমেণ্টে ইয়াৰ মেইনটেনেন্সটো কৰিব আৰু তাত সকলো জনগোষ্ঠীৰে ৰিচাৰ্চ কৰাৰ কাৰণে বা কোনোবা স্কলাৰে আহি যদি বিটিআৰৰ কমিউনিটিবিলাকক যদি ৰিচাৰ্চ কৰিব বিচাৰে এইখিনি আহি পেলাই ৰিচাৰ্চ কৰিব পাৰিব কমিউনিটিসকলে নিজৰ নিজৰ ঠাইতো বনাব পাৰিলেহেঁতেন আমি চবৰ লগতো মিটিং কৰিছোঁ আৰু চবে সহমত কৰিছে যে এটা ঠাইতে হোৱাটো ভাল গতিকে কোনোবা এজন স্কলাৰ যদি বাহিৰৰ পৰা আহে তেখেতে যদি পাৰ্টিকুলাৰ এটা কমিউনিটিক ষ্টাডি কৰিব আহে এটা ঠাইতে কিন্তু বাকী কমিউনিটিবিলাকৰো তেখেতসকলৰ জীৱনশৈলী তেখেতসকলৰ লাইফ ষ্টাডি বিভিন্ন হিষ্ট্ৰী চব ইয়াতে তেখেতসকলে কৰিব পাৰিব গতিকে আমি অহা জুন মাহৰ মাজভাগত প্ৰায় 15 জুন মানৰ ভিতৰত ইয়াৰ আধাৰশিলা স্থাপন কৰিম আৰু এই বছৰৰ প্ৰায় নিৰ্মাণ কাম আৰম্ভ হ'ব প্ৰত্যেকটো জনগোষ্ঠীৰ কাৰণে এটা ঠাইতে এটা সেপাৰেট মিউজিয়াম বড়োলেণ্ডত নিৰ্মাণ কৰা হ'ব ইয়াৰ লগতে এই মিউজিয়ামটো নিৰ্মাণ কৰাৰ পিছতে মই ঘোষণা কৰিব বিচাৰিছোঁ আমি যোৱা বছৰ ডিক্লেয়াৰ কৰিছিলোঁ বড়োলেণ্ড ইণ্টাৰনেশ্যনেল স্কুল অফ পিচ এণ্ড হেপিনেছ এই বড়োলেণ্ড ইণ্টাৰনেশ্যনেল স্কুল অফ পিচ এণ্ড হেপিনেছ আমাৰ তামোলপুৰৰ দাৰাংগাজুলি ভূটান বৰ্ডাৰত আমি এই স্কুলখনৰ অহা 12 জুনত শ্বহীদ দিৱস আছে সেইদিনা আমি আধাৰশিলা স্থাপন কৰিবলৈ গৈ আছোঁ যাতে ইয়াত আহি অকল বড়োলেণ্ডৰ নহয় ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ সঘনে সংঘাত হৈ আছে বা অস্ত্ৰৰ কিছুমান সংঘাত হৈ আছে এই গোটেই অঞ্চলবিলাকৰ মানুহ আহি পিচটো কেনেকৈ মেইনটেইন কৰিব পৰা যায় শান্তিটো কেনেকৈ প্ৰতিষ্ঠা কৰিব পৰা যায় ইয়াৰ কাৰণে বিভিন্ন কথাবিলাক ইয়াতে শিকিব পাৰিব গতিকে এই কথাটো মই ঘোষণা কৰিলোঁ ইয়াৰ পিছত আছে আমাৰ যিটো জিআই টেগিং হৈ গ'ল 21টা আমাৰ বড়োসকলৰ ট্ৰেডিশ্যনেল কিছুমান আৰ্টিকলছ কালচাৰেল আৰু ট্ৰেডিশ্যনেল আৰ্টিকলছ এইবিলাক আমি এতিয়া ৰেজিষ্ট্ৰেশ্যনৰ ফালে নি আছোঁ যোৱা 29-30 তাৰিখত যোৱা মাহৰ গান্ধী হিন্দুস্তানী সাহিত্য সভা বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থা লগ লাগি দিল্লীত আমাৰ সকলো জনগোষ্ঠীক মাতি নি পেলাই তাতে এটা নেশ্যনেল ছেমিনাৰ ইয়াতে 2 দিনীয়া হৈ গ'ল তাত সিদ্ধান্ত লোৱা হৈছে যে আমাৰ যি লেংগুৱেজ আছে লেংগুৱেজ প্ৰিজাৰ্ভেশ্যন কৰা লেংগুৱেজৰ ওপৰত ষ্টাডি ৰিচাৰ্চ কৰাৰ দ্বাৰাই আৰম্ভ হ'ব আৰু কোনোবা জনগোষ্ঠীয়ে ভাবে যে তেখেতসকলৰ কিবা এটা জিআই টেগিং কৰিব লাগে সেইখিনিও আমাৰ বিটিআৰত বসবাস কৰা জনগোষ্ঠীবিলাকৰ এনি আইটেম এনি আৰ্টিকল জিআই টেগিং কৰিব বিচাৰে আমাৰ বিটিআৰ চৰকাৰে এইটো সহায় কৰিব যাতে আমি তেখেতসকলৰ ইম্পৰ্টেণ্ট যিটো এলিমেণ্টছ বা ইম্পৰ্টেণ্ট কিবা আৰ্টিকল সেইটো যাতে সৰ্বভাৰতত বা সৰ্ববিশ্বত এইটো মানে আমি ইয়াৰ ইনফৰমেশ্যনটো দিব পৰা যায় আৰু সেইটো প্ৰিজাৰ্ভ কৰিব পৰা যায় এই কথাখিনি মই ইয়াত সংযোজন কৰিছোঁ ইয়াৰ পিছত বিটিআৰত আমি জানো বহুত হাজাৰ আমাৰ দিব্যাং ভাই বন্ধুসকল আছে দাদা ভাইসকল ভনীসকল আছে সেইসকলৰ জীৱিকাৰ কাৰণে আমি চিন্তা কৰি আমি 10টা ডিজেবল স্কিল চেণ্টাৰ বড়োলেণ্ডত স্থাপন কৰিবলৈ গৈ আছোঁ আৰু ইয়াৰ ষ্টাডি কৰাৰ কাৰণে 120 জন ভলেণ্টিয়াৰ অহা 3 মাহৰ কাৰণে বিটিআৰত আমি ভলেণ্টিয়াৰ হিচাপে নিয়োগ কৰিম তেখেতসকলে ষ্টাডি কৰি আমাৰ যিসকল দিব্যাং আছে সেইসকলে ডিজেবল আছে কি কাম কৰিব বিচাৰে কেনেকৈ জীয়াই থাকিব কাৰ কিমান পাৰ্চেণ্ট আছে এই কথাখিনি কৰি পেলাই আমি 10টা স্কিল চেণ্টাৰটো আৰম্ভ কৰিম বৈশুমতি 2.0 আমাৰ আৰম্ভ হ'ব 1 জুনৰ পৰা ফাৰ্ষ্ট বৈশুমতি 1 আমাৰ ইতিমধ্যে হৈ গ'ল তাত 14টা ছাৰ্ভিচ আমাৰ দিয়া হ'ল লাখতকৈ অধিক পৰিয়াল ইয়াৰ লগত আমাৰ বহুত লাভ হ'ল তেখেতসকলে উপকৃত হ'ল এতিয়া আমি পুনৰ বৈশুমতি যিটো আমাৰ 2 আছে এইটো আমি আৰম্ভ কৰিম আৰু তাত পিজিআৰ ভিজিআৰ লেণ্ড সমস্যা সমাধান কৰাৰ লগতে লেণ্ড সেটেলমেণ্ট টি গাৰ্ডেনত যিসকলৰ লেণ্ড আছে নন ফৰেষ্ট টি গাৰ্ডেন এৰিয়াৰ লেণ্ড সেটেলমেণ্ট ইয়াৰ বাহিৰে আমাৰ বিভিন্ন লেণ্ড পাট্টা দিয়া খাছ লেণ্ডবিলাকৰ সমস্যা এই সমস্যাবিলাকক আমি সমাধান কৰিবলৈ গৈ আছোঁ 77 ইয়াৰ্ছৰ পিছত ইণ্ডিপেণ্ডেণ্টৰ প্ৰথমবাৰ বিটিআৰ অঞ্চলত আমাৰ চৰকাৰে কেডেষ্ট্ৰিয়েল ছাৰ্ভে কৰিছে আৰু সেই কেডেষ্ট্ৰিয়েল ছাৰ্ভেও আমাৰ অলমষ্ট মানে সম্পূৰ্ণ হৈ গ'ল এই কেডেষ্ট্ৰিয়েল ছাৰ্ভে হোৱাৰ পিছত যি অঞ্চলবিলাকক জৰীপ নোহোৱাৰ কাৰণে প্ৰায় 77 বছৰ 78 বছৰ ভূমিৰ অধিকাৰ আমাৰ লোকসকলে পোৱা নাছিলে সেই অঞ্চলত এতিয়া সবে ভূমিৰ অধিকাৰ পাবলৈ গৈ আছে পিজিআৰ ভিজিআৰ অঞ্চলত হাজাৰ হাজাৰ লোক বসবাস কৰি আছে সেই সকলকো আমি এটা নিয়মৰ মাজেৰে বৈশুমতি 2.0 যিটো আছে তাত আমি
তেখেতসকলকো ভূমিৰ অধিকাৰ দিবলৈ গৈ আছোঁ। কিন্তু আমি সিদ্ধান্ত লৈছোঁ প্ৰথম পৰ্যায়ত যিটো বাৰী মাটি বুলি কোৱা হয় তেখেতসকলক ঘৰ বনাবৰ কাৰণে এটা মাটি দিয়া হ'ব। ইয়াৰ পিছত নেক্সট পলিচিৰ থ্ৰুৱেদি আমি বাকী খেতি বা বাকী কামৰ কাৰণে মাটিবিলাক ছেটেলমেণ্ট দিয়াৰ কাৰণে আমি কাম কৰিম। এতিয়া যিটো লেণ্ড ৰেকৰ্ড মডাৰ্ণাইজেশ্যনৰ কাম আমাৰ চলি আছে, বিভিন্ন চেলেঞ্জেছ আছে, তথাপিতো আমি লেণ্ড ৰেকৰ্ডবিলাক আমি অথেণ্টিকেশ্যন কৰা, কাৰেক্ট কৰা, বেল এণ্ড ব্লক এৰিয়াবিলাককো আমি ডিমাৰ্কেট কৰা। আগতে বেল এণ্ড ব্লকবিলাক মেনশ্যন আছিলে, ডিমাৰ্কেট কৰা নাছিলে, সেইকাৰণে মানুহবিলাকৰ খুব মানে পেনিক হৈ আছে। বহুতে আইন কানুনবিলাক ভালকৈ নাজানে, চৰকাৰী তৰফৰ পৰাও আইন কানুনবিলাক ভূমিৰ আইনবিলাক সঠিকভাৱে জনাই নিদিয়াত মানুহবিলাকে বহুত কষ্ট পাইছে। গতিকে অহা জুন মাহৰ পিছত আমাৰ লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টে প্ৰত্যেক চাৰ্কলত গৈ, প্ৰত্যেক VCDCত গৈ আমাৰ ভূমি আইনৰ যিখিনি কথা আছে আৰু কোনটো চাৰ্কলত কেনেকুৱা কি কেটেগৰীৰ ভূমি আছে ইয়াৰ ওপৰত মেছিভ এৱাৰনেছ কৰা হ'ব। কাৰণ ভূমি নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে। আৰু এই ভূমিৰ সমস্যাটোক লৈয়ে যোৱা সময়ত BPF ৰাজনীতি কৰিছে। আগৰ বহুত ৰাজনৈতিক দলবিলাকে ৰাজনীতি কৰি গ'ল, কিন্তু ভূমিৰ সমস্যাখিনি সমাধান নকৰিলে। তো এইকাৰণে আমাৰ চৰকাৰৰ ওৱান অফ দি ইম্পৰ্টেণ্ট মিছনটো হৈছে ভূমিৰ মিছন, আৰু বৈশুমতি 2ত আমি সেইটো কমপ্লিট কৰিব বিচাৰিছোঁ। অহা 3 মাহ কাম কৰিব। বড়োলেণ্ড ওমেন এম্পাৱাৰমেণ্ট মিছন, য'ত 650 আমাৰ মহিলাসকলে চেম্পিয়ন হিচাপে বিভিন্ন জনগোষ্ঠীৰ মহিলা সমস্যাবিলাক সমাধান কৰাৰ কাৰণে কাম কৰিব। বেছলাইন ছাৰ্ভে কৰাৰ কাৰণে চেৰিকালচাৰত আমাৰ বহুতখিনি পটেঞ্চিয়েল আছে। হেণ্ডলুম আৰু চেৰিকালচাৰৰ বেছলাইন ছাৰ্ভে কৰাৰ কাৰণে 420 জন ভলেণ্টিয়াৰ অহা 3 মাহ কাম কৰিব। শিক্ষাৰ ক্ষেত্ৰত এতিয়া আমাৰ ড্ৰপ আউটৰ ৰেটটো এতিয়াও আমাৰ বহুত আছে। বিভিন্ন জিলাত ড্ৰপ আউট ৰেট আছে, কিন্তু BTRৰ আমাৰ 5খন জিলাতো ড্ৰপ আউট ৰেটটো ইমান কম নহয়। এলিমেণ্টাৰীতকৈ ছেকেণ্ডাৰী লেভেলত ড্ৰপ আউট ৰেটটো বেছি হৈছে। গতিকে ড্ৰপ আউট ৰেটটো ৰিডিউচ কৰাৰ কাৰণে আমি এডুকেশ্যন ডিপাৰ্টমেণ্ট থ্ৰুৱেদি আমাৰ চৰকাৰে খুব ছিৰিয়াছলি আমি কাম কৰিবলৈ হাতত লৈছোঁ, যাতে আমি 5 বছৰত ড্ৰপ আউট ৰেটটো একদম মিনিমামত আনিব পাৰোঁ। ওৱান চাইল্ড ওৱান ফাইল এটা নতুন কনচেপ্ট আমি আনিছোঁ। আমাৰ অঞ্চলত কিয় কোৱালিটি এডুকেশ্যন ল'ব নোৱাৰে বা দিয়া নহয়, কিহৰ কাৰণে ড্ৰপ আউট হয়, এইবিলাক কথাটো ট্ৰেকিং কৰাৰ কাৰণে, ট্ৰেচিং কৰাৰ কাৰণে আমি পাৰ্চনেলাইজ মনিটৰিং কৰাৰ কাৰণে এজন ষ্টুডেণ্টক ওৱান চাইল্ড ওৱান ফাইল আমি আৰম্ভ কৰিছোঁ। এই বছৰ আমি 100খন স্কুলত ওৱান চাইল্ড ওৱান ফাইলটো আৰম্ভ কৰিবলৈ গৈ আছোঁ, য'ত নেকি এজন ষ্টুডেণ্টে স্কুলত অহা দিনাৰ পৰা তেখেতৰ নিউট্ৰিশ্যনৰ পৰা লৈ পেলাই, তেখেতৰ IQৰ পৰা লৈ পেলাই, তেখেতৰ হেল্থ ইনফৰমেশ্যনৰ পৰা লৈ পেলাই, তেখেতৰ ফেমিলি বেকগ্ৰাউণ্ডৰ পৰা লৈ পেলাই প্ৰত্যেকটো কথাটো মনিটৰ কৰা হ'ব। আৰু এইটো মানে ক্লাছ মানে কি কয় KG to PG হ'ব, যদি ষ্টুডেণ্টে আমাৰ ইয়াত পঢ়ি থাকে। যদি ষ্টুডেণ্টজন আমাৰ ইয়াত নপঢ়ে, ধৰি লওক মেট্ৰিক পাছ কৰি বেলেগত গুচি যাব, তেতিয়া এই ফাইলটো এই ষ্টুডেণ্টৰ লগত সেই স্কুলত বা সেই ইনষ্টিটিউশ্যনত পঠাই দিয়া হ'ব, যাতে নেক্সট ইনষ্টিটিউশ্যনে যাতে এইটো ফ'ল' কৰিব পাৰে আৰু সেই ষ্টুডেণ্টজনক গাইড কৰিব পাৰে। আমি নিউ জেনেৰেশ্যন টিচাৰ ট্ৰেইনিং চেণ্টাৰ জুন মাহৰ ভিতৰতে আধাৰশিলা স্থাপন কৰিম। তাত আমাৰ সকলো যিটো চিলেবাছ ভাৰতবৰ্ষৰ ভিতৰত আজি যেনেকৈ আমাৰ চৰকাৰে ওৱান নেশ্যন ওৱান ভোট যিটো চিন্তা কৰিছে, আমিও বিচাৰিছোঁ যে ওৱান নেশ্যন ওৱান চিলেবাছ হোৱাটো উচিত। কাৰণ দৰিদ্ৰ বা গাঁৱৰ অঞ্চলৰ ল'ৰা ছোৱালী বেলেগ চিলেবাছত পঢ়িব, মহাজনৰ ল'ৰা ছোৱালী বেলেগ চিলেবাছত পঢ়িব, টাউনৰ ল'ৰা ছোৱালী বেলেগ চিলেবাছত পঢ়িব, গাঁৱৰ বেলেগ পঢ়িব, এইবিলাক হ'ব নোৱাৰে। তো এইকাৰণে এডুকেশ্যনটো যাতে চবেই ইকুৱেল পাব পাৰে, বড়োলেণ্ডত আমি এইকাৰণে নিউ জেনেৰেশ্যন ট্ৰেইনিং চেণ্টাৰ এটা আৰম্ভ কৰি আমাৰ ইয়াৰ সকলো শিক্ষকসকলক এই চিলেবাছৰ যিটো ডিফাৰেঞ্চ আৰু ষ্টুডেণ্টক কি এডুকেশ্যন দিলে কেনেকৈ কোৱালিটি এডুকেশ্যন কেৰিয়াৰ ইনফৰমেশ্যন দিব লাগে, ইয়াৰ কাৰণে এই ট্ৰেইনিং ইনষ্টিটিউটটো মানে ডিজাইন কৰা হৈছে। ছুপাৰ 50 আপোনালোকে জানে, যোৱা 2 বছৰত আৰু ইঞ্জিনিয়াৰিং 3 বছৰ হ'ল আমি ছুপাৰ 50 চলাই আছোঁ, 50 জন ল'ৰা ছোৱালীক কোচিং দিয়া। এইবাৰ আমি ছুপাৰ 50 প্লাছ কৰিছোঁ। ছুপাৰ 50 প্লাছ, প্ৰথম ছুপাৰ 50টো তেনেকুৱাই থাকিব, তাত কোনো কম্প্ৰমাইজ নহ'ব, তাত মেৰিটৰিয়াছ ছাত্ৰ ছাত্ৰীয়ে পাব। নেক্সট ছুপাৰ 50ত কমিউনিটিবিলাকৰ পৰা লোৱা হ'ব, যিবিলাক ফাৰ্ষ্ট মেৰিটত অহা নহ'ল
সেকেন্ড কেটেগৰীত আহিল সেই সকলো কমিউনিটিৰ পৰা এজন দুজনকৈ আমি চান্স দিম কাৰণ কিছুমান কমিউনিটিৰ পৰা এতিয়ালৈকে বিউৰোক্ৰেচিত এজনো নাই বা মানুহে নাই তেখেতসকল সেই কাৰণে তেখেতসকলক এনকাৰেজ কৰাৰ কাৰণে সুপাৰ 50+ টো আমি আৰম্ভ কৰিছোঁ বডোলেণ্ডৰ পৰা আমাৰ ষ্টুডেণ্টবিলাকে যিবিলাক গুৱাহাটীত থাকে দিল্লীত থাকে সেই সকলো আমাক যোৱা 2 বছৰত কৈ আছে যে আমি এই পৰীক্ষাটো দিবলৈ নাপাওঁ আমাকো সুযোগ দিব লাগে আমিও বিটিআৰৰে হয় বডোলেণ্ডৰে হয় গতিকে নেক্সট আমাৰ যিটো টেষ্ট হ'ব এইটো গুৱাহাটীত হ'ব দিল্লীত হ'ব তেজপুৰত হ'ব বিভিন্ন অঞ্চলত টেষ্টবিলাক পাতা হ'ব যাতে আমাৰ বাহিৰত পঢ়ি থকা ল'ৰা ছোৱালীও কোচিঙত তেখেতসকলে অংশগ্ৰহণ কৰিব পাৰে কম্পিউটাৰ কোৰ্সनि सोलोंथाय लानो गोसो गुदुं सुबुंफोरनि थाखाय गोजोनथाव खौरां कम्पिउटार कोर्सनि थाखाय बेसेन नाङा जासे मुं थिसननायनि खाबुखौ लानानै फैदों क'क्राझार सहरनि खोदोमथलायाव थानाय एमएस फ्लाइंग रुट इनस्टिट्यूशना बयखौबो तो बेहाय क'क्राझार सिङाव थानाय खोदोमथला फ्लाइंग रुट इनस्टिट्यूटा हस्पिटेलिटी मैनेजमेंट आरो एविएशननि अनगायै कम्पिउटार कोर्सखौबो लन्च खालामनाय जादों गोदान तो बेहाय दा फ्री एडमिशन सोलिगासिनो दङ जेरै जोङो जाभास्क्रिप्ट वेब डिजाइनिं सीसी प्रोग्रामिंग बेखौ गासिखौबो होनाय जागोन तो जायफोर कैंडिडेटफोरा गोसो दङ बेहाय माने थाबैनो रेजिस्ट्रेशन खालामनो हागोन एडमिशन फ्री सोलिगासिनो दं एविएशन आरो हस्पिटेलिटी मैनेजमेंटनि फोरोंथाय होबोबाय थानायजों लोगोसेनो देग्लायनिफ्राय लानानै फैबावदों क'क्राझारनि एमएस फ्लाइंग रुट इनस्टिट्यूशना कम्पिउटारनि कोर्स आखा-फाखा रोंगौसार फोरोंगिरि आरो मोजां खाबु थानाय बे फसंथानाव PGDCA, DCA, CCA, JavaScript, Web Designing, CC Programming, Illustrator, Stenography with Typing बायदि बायदि कम्पिउटार कोर्सफोरनि फोरोंथायखौ नोंथांमोननो होनो थाखाय बे समाव नेनानै दङ क'क्राझारनि खोदोमथलायाव थानाय एमएस फ्लाइंग रुट इनस्टिट्यूशना गोदानै जागायनो लानाय कम्पिउटार कोर्सनि थाखाय बे समाव एमएस फ्लाइंग रुट इनस्टिट्यूशनाव गिबि खेबनि थाखाय मुं थिसनगिरिफोरा बेसेन होनाङालासे मुं थिसननायनि खाबुखौ मोननो हागोन थारैनो नोंथाङाबो कम्पिउटारनि गियान सोलोंनो गोसो दङ नामा जुदि गोसो दङ अब्ला गोबाव खालामाजासे क'क्राझारनि एमएस फ्लाइंग रुट इनस्टिट्यूशनाव सुलाद लानो थाखाय नोंथाङा 9394796813 एबा 8099554765 जानबुं अनजिमायाव फोनांजाब खालामदो